যোৱা ৭ আগষ্ট ২০২৫ দিনাখন মানৱ কুমাৰ ৰয় বুলি এজন মানুহক গ্ৰেপ্তাৰ কৰাইছে সোণাপুৰ আৰক্ষীয়ে। সেই মেটাৰটো আপোনাৰ আছিলে যে ফৰ্জ ষ্টাম্প আৰু ফৰ্জ ছিল এইবোৰ আদি কৰি ভালেকেইটা বস্তু মানে ফৰ্জ বস্তু তেখেতৰ পজিশ্যনত পোৱা গৈছে। ত' এতিয়া আপোনাৰ তেওঁক চৰকাৰী মানে আইনৰ বিধিত প্ৰচেছ চলি আছে। ত' আজি এটা আমি তাৰে ড্ৰাইভ এটা কৰিলো, য'ত আমি ধৰক এনেকুৱা য'ত অনলাইন এপ্লিকেশ্যন হয় বা ষ্টাম্প মেনুফেকচাৰ হয়, এই দোকানখিনিত গৈ পেলাই আমি চাইছো যে এনেকুৱা কিবা চৰকাৰী কাৰ্যালয়ৰ কিবা যদি আছে ষ্টাম্প বাগেৰা বা এনেকুৱা কিবা ফৰ্জ ডকুমেণ্ট যদি আছে সেইখিনি আমি চালো আৰু চাই পেলাই যদি কিবা আমি পাইছো তেতিয়াহ'লে সেইখিনি চিজ কৰা হৈছে। আৰু সেইখিনি আজি অলপ দুটামান পোৱা গৈছে, এতিয়া পুলিচে 2খন দোকানত পোৱা গৈছে। নামটো মোৰ এতিয়া সঠিক মনত নাই, এইটো পুলিচে এইটো ইনভেষ্টিগেশ্যন কৰি চাব, যদি জেনুইন হয় তেতিয়াহ'লে চৰকাৰী। আজি আপোনাৰ এৰাউণ্ড 8খন মানৰ দোকানত চলোৱা হ'ল আৰু বাকী যোনটো চৰকাৰী বিধি আৰু তথা আইনৰ মতে কাৰ্যবাহী কৰা হ'ল। ধন্যবাদ।